Hello everyone, welcome to my another mini vlog. আজি বহুত দিনে মই ৰবাব টেঙা খাম বুলি লৈছো। খোৱা নাছিলো যেহেতু ৰতটো চুকা সেইকাৰণে খাম বুলি লৈছো আৰু ঘৰ সকলো মানুহ বহি লৈছে ওচৰতে। এয়া খুৰাৰ ৰবাব টেঙা গুছাইছে আৰু ওচৰত আমি নাৰিকলো খাই আছিলো। তাৰ পিছত এয়া মই দেখিছেনে কাহিখন আনি থৈ দিছোহি। বাকি বস্তুবোৰ মায়ে আনিব। মই এনে আপোনালোকক দেখুৱাইছো আৰু যেহেতু ৰবাব টেঙা গুছালে অকণমান সময় লাগিব সেইকাৰণে ভাবিলোঁ আপোনালোকক আমাৰ মায়ে কৰা পাচলি অকণমান খেতি দেখুৱাওঁ। কি কি আছে আপোনালোকক এটা দেখুৱাইছোঁ ৰ'ব। এয়া দেখিছেনে এয়া হৈছে লাই। মায়ে কৰিছে এইবোৰ। এজোপা নহয় বাৰু, এজোপা এনেই মানে ওলাই গ'ল ভিডিঅ'ত। তাৰপিছত আৰু আছে এয়াও লাই দেখিছেনে। গাহৰি মাংসৰ লগত খাই খুব ভাল লাগিব। পিছে মই গাহৰি মাংস নাখাওঁ বাৰু। আৰু কি কি আছে আপোনালোকক এয়া দেখুৱাইছোঁ ৰ'ব। এয়া সৰু সুৰা কি মই চিনি পোৱা নাই বাৰু। আৰু এয়া ৰঙা এজোপা মৰিচা চিনি পাইছোঁ। আৰু কি কি আছে আপোনালোকক দেখুৱাম ৰ'ব। এয়া হৈছে বেঙেনা। এজোপা চাওক বেঙেনা। ইয়াতে বেঙেনা লাগিছে দুটামান, সৰুটো চাওক। আৰু কি কি আছে আপোনালোকক দেখুৱাম ৰ'ব। এয়া আকৌ আহি গ'লোঁ। এয়া ৰ'ব দেখুৱাইছোঁ আপোনালোকক। এয়া হৈছে মৰিচা আৰু এজোপা কি চিনি পোৱা নাই বাৰু মই। আপোনালোকে চিনি পাইছে যদি কমেণ্ট কৰি জনাবচোন দেই। মানে মই বহুত শাকৰ নাম নাজানো বা চিনি নাপাওঁ সেইকাৰণে আপোনালোকক ক'ব পৰা নাই। আৰু এয়া সিঁচিছিলে পিছফালে গজিলে বাৰু, এয়াও চিনি পোৱা নাই মই, নামবোৰ নাজানো। আৰু ধনিয়াও সিঁচিছিলে পিছে গজা নাই বাৰু। তাৰপিছত আৰু কি কি আছে ৰ'ব। এয়া হৈছে অমিতা। ভণ্টি আপোনালোকক দেখুৱাই দিছে। এইবোৰ দেখুৱাই থাকোঁতে পিছে আমাৰ ইয়াত টেঙা খাবৰ হৈ গ'ল নহয়। এয়া চাওক ইমান ধুনীয়া লাগিছে নহয়নে। আৰু ৰ'দত খাই বহুত বেছি ভাল লাগে। খুৰীয়ে ধুনীয়াকৈ সকলোকে ৰবাব টেঙা ভাগ কৰি দিলে। মই লৈ আনিলোঁ মোৰ ভাগটো। আৰু খুৰী ছোৱালীজনীয়ে ভিডিঅ'ত ওলাম বুলি ক'লে সেইকাৰণে তাইকো দেখুৱাইছোঁ। তাই খাই হেনো খুব ভাল পাইছে। তাৰপিছত এয়া মই ধুনীয়াকৈ খাব বুলি ল'লোঁ। খাই বৰ ভাল লাগিলে ৰ'দত। বিশেষকৈ কলপাতত খাইতো আৰু বেছি ভাল লাগে। পিছত ভিডিঅ'টো আছিল ইমানেই। আজিলৈ আহিছোঁ। বাই, পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই।